বাকী ৰাইজক লৈ পেলাই আমি কেনেকৈ কাম কৰিম বা ৰাইজক আমি কি কাম কৰি পেলাই দেখুৱাম, এই কথাটো আগৰ বক্তাসকলে নিশ্চয় কৈছে যে মাটিৰ পাত্তাৰ কথা, ইয়াৰ পিছত মাটি কিনা বেচাৰ কথা, ইয়াৰ পিছত আমি ধৰ্মীয় অনুষ্ঠানত পইচা দিবৰ কাৰণে কি আঁচনি লৈছে, আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে আমি এটা ডেভেলপমেণ্ট কাউন্সিল এইটো আমি বনাম বুলি কৈছোঁ। তো এই মথামগুৰি সমষ্টিত বহুত কেণ্ডিডেট আছে, আমাৰ পিপিলৰো আছে, ইউপিপিলৰো আছে, আৰু এইফালে ইউটিউবৰো আছে নাকি, ইউটিউব আছে, ইউটিউবৰ আছে, আৰু কংগ্ৰেছৰো আছে নিশ্চয়, আৰু ইউপিএলৰ কংগ্ৰেছ এটাই আৰু ইউপিপিএলৰ আছে। তো এটাই ওপৰত আপোনালোকক এই কোনোবা শ্বাহজাহান আলী আছে বোলে ইউপিপিএলৰ, আৰু এজনটো GSP কলাচুক না ইব্ৰাহিম আলী, এই গাঁঠিয়াটো, আৰু আগৰ এই বেঞ্চুৰ আছে, মই চিনি পাই তাক, এই গাঁঠিয়াটো চিনি পাই, ইব্ৰাহিম আলী তাক চিনি পাই, ইব্ৰাহিম আলী আগত ABMCৰ কিবা আছে, ABMCৰ আছে, মই বহুতবাৰ লগ পাইছোঁ। এতিয়া ধৰক গণসংখ্যা পাৰ্টি হিচাপে নাই আজিৰ দিনত, আগত যেনেকৈ আছিল এনেকুৱা কিবা নাই, মই জানো এনেকুৱা সঁহাৰি পোৱা নাই, কোনোবা মুছলিম সমাজৰ পৰা হওক, কোনোবা আমাৰ ৰাজবংশীসকলৰ পৰাই হওক, গণসংখ্যা পাৰ্টি হিচাপে ইমান ফেমাছ নাই এতিয়া। এতিয়া হ'ল ইউপিপিএলৰ যোৱা শ্বাহজাহান আলী নহয়, তাৰ নামটো আপোনালোকে শ্বাহজাহান বসুমতাৰী লিখিব দে, শ্বাহজাহান বসুমতাৰী বা ধৰ্ম বা নাৰ্জাৰী এনেকুৱা লিখি দিয়ে দেই। ইউপিপিএলৰ এই শ্বাহজাহান আলী তেনেকৈ ইউপিপিএল কৰি আছিলে, ইউপিপিএল কোনোবা মুছলিম আমি ইউপিপিএল কৰে, য'ত ইউপিপিএলৰ লিডাৰ প্ৰমোদ বড়ো বা আপচুৱে বেংগলী আৰু মুছলিম সমাজক NRC ক্ষেত্ৰত কমপ্লেইন দি পেলাই ৰাতি এক ৰাতিৰ ভিতৰত 4.5 লাখ মুছলিম আৰু বেংগলীক হাৰাশাস্তি দিছে।